আজি কঁঠালগুটিৰ ৰেচিপি বনাওঁ ব'লক। এয়া কঁঠালগুটিখিনি মই ধুনীয়াকৈ অকিয়াই লৈছোঁ। আপোনালোকে অকিয়াই ল'ব, নহ'লে ফুটি যাব। মই এইখিনি অকিয়াই লৈ এতিয়া টেৱাখনত এনেকৈ দি লৈছোঁ। অকণমান মিঠাতেলো দি দিছোঁ। এয়া দেখিছেনে, কালাৰটো ধুনীয়াকৈ হৈ গৈছে, সিজি গৈছে। এতিয়া মই পেপাৰখনতে দি ল'লোঁ আৰু এটা পটা গুটিৰে এনেকৈ থেতালি লৈছোঁ। তাতে বাকলখিনি পটককৈ মানে নিজেই এৰি যাব, ইমান কষ্ট নহয়। আপোনালোকেও এনেদৰে কৰিব পাৰে। এয়া মই গোটেইখিনি বাকল এনেকৈ এৰুৱাই লৈছোঁ। আপোনালোকে কোনে কোনে বাৰু কঁঠালগুটি খাই ভাল পায় জনাবচোন কমেণ্ট এটা কৰি। আৰু এয়া দেখিছেনে ধুনীয়াকৈ এৰি গৈছে। আৰু মই পিঁয়াজ, জলকীয়া আৰু ধনিয়া পাত কেইটামান ৰেডি কৰি ৰাখিছোঁ। ইয়াতে মই কাটি দিম। এয়া ধনিয়া পাতকেইটা কাটি লৈছোঁ, তাতে জলকীয়া এটাও সানি ল'ম আৰু পিঁয়াজখিনিও দি লৈ গোটেইখিনি ধুনীয়াকৈ সানি মেলি এয়া দেখিছেনে মোৰ ৰেডি হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।